আজি আমি বনাবলৈ লৈছো কেঁচা গৰৈ মাছেৰে বনোৱা চাটনি। এই চাটনিটোত আমাক লাগিব গৰৈ মাছ, আৰু গৰৈ মাছখিনি আমি নিমখ আৰু হালধি দি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এই চাটনিটো খাবলৈ খুবেই টেষ্টি হয়। এয়া এতিয়া মই কেৰাহীত তেল দিম আৰু মাছ যেনেকৈ ভাজে তেনেকৈ আপোনালোকে এটা এটাকৈ লুটিয়াই লুটিয়াই মাছসমূহ ভাজি ল'ব। মাছখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত আপোনালোকে এই তেলতে পিঁয়াজ, জলকীয়া, নহৰু খিনিও খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব।